বন্ধুসকল, যান্ত্ৰিকতাৰ কংকিতৰ পৃথিৱীখনত আমি বহুতেই সমস্যাৰ সৈতে জৰ্জৰিত। আমাৰ জীৱনবোৰত বৰ্তমান সময়ত সুখৰ অভাৱ ঘটিছে। ইয়াৰ প্ৰধান কাৰণ অনুপ্ৰেৰণাৰ অভাৱ। আজি আপোনালোকক মই ক'বলৈ ওলোৱা কাহিনীটো তেতিয়াৰে, যেতিয়া গৌতম বুদ্ধই গোটেই ভাৰতত বৌদ্ধ ধৰ্মৰ প্ৰসাৰ কৰিবলৈ ওলাই আহিছিল। ধৰ্ম প্ৰচাৰ কৰি কৰি এদিন তেওঁ শিষ্যসকলৰ সৈতে এখন গাঁৱত উপস্থিত হ'লহি। বহুত সময় ধৰি ৰ'দত ভ্ৰমণ কৰাৰ বাবে তেওঁ বহুত পিয়াহ লাগিল। সেইবাবে বুদ্ধদেৱে গাঁৱৰ পৰা এজন শিষ্যক পানী আনিবলৈ পঠাই দিলে। শিষ্যজন যেতিয়া গাঁৱলৈ পানী আনিবলৈ আহিল, তেওঁ দেখিছিল গাঁওখনত এখন সৰু নদী আছে, য'ত বহুত মানুহে কাপোৰ ধুই আছে। কিছুমানে নিজৰ গৰুবোৰক নদীত গা ধুৱাই আছে। সেই লেতেৰা পানীবোৰ নদীৰ পানীৰ লগত মিহলি হৈ গোটেই নদীখনৰ পানীবোৰকে মলিন কৰি পেলাইছে। নদীখনৰ এনে দৃশ্য দেখি শিষ্যজনে অনুভৱ কৰিলে, গুৰুৱে এনে পানী খালে অসুখত ভুগিব। সেয়ে তেওঁ খালী হাতে উভতি আহিল আৰু গুৰুদেৱক সকলো কথা অৱগত কৰিলে। ইফালে বুদ্ধদেৱে পানী নাপাই অণ্ঠকণ্ঠ শুকাই যোৱা অৱস্থা হৈছে। তেওঁ দ্বিতীয় শিষ্যজনক পানী বিচাৰিবলৈ পঠিয়ালে। অলপ সময়ৰ পাছত দ্বিতীয় শিষ্যজনে এটা পাত্ৰত সম্পূৰ্ণকৈ পানী লৈ গুৰুদেৱৰ ওচৰ পালেহি। তাকে দেখি বুদ্ধদেৱ আশ্চৰ্য হ'ল। তেওঁ দ্বিতীয় শিষ্যজনক সুধিলে, গাঁৱৰ নদীখনৰ পানী দেখোন লেতেৰা আছিল। ইমান নিৰ্মল পানী তুমি ক'ত পালা? শিষ্যজনে ক'লে, গুৰুদেৱ, নদীখনৰ পানী যদিওবা লেতেৰা আছিল, সকলো মানুহেই যোৱাৰ পাছত মই কিছু সময় তাত ৰৈ পানীত মিহলি হৈ থকা লেতেৰা মলিবোৰ নদীৰ তলত জমা হ'বলৈ দিলোঁ। আৰু নদীৰ তলত যেতিয়া সেই মলিবোৰ জমা হ'ল, তেতিয়া ওপৰৰ সকলো পানীয়েই স্বচ্ছ হৈ পৰিল। সেই পানীয়েই মই আপোনালৈ লৈ আহিছোঁ। বুদ্ধদেৱে শিষ্যজনৰ উত্তৰ শুনি সন্তুষ্টি পালে। তেওঁ বাকীসকল শিষ্যকো মাতি আনি ক'লে, আমাৰ জীৱনটো নদীৰ পানীখিনিৰ দৰেই। যেতিয়া আমাৰ জীৱনত দুখ আৰু সমস্যাবোৰে আমাক বেৰি ধৰে, তেতিয়া আমাৰ জীৱনটো এই লেতেৰা পানীখিনিৰ দৰে হৈ পৰে। সেইবাবেই জীৱনত কেতিয়াও দুখ আৰু কষ্টবোৰ দেখি সাহস হেৰুৱাব নালাগে। সময়ৰ লগে লগে লেতেৰা পানীখিনি যেনেদৰে বিশুদ্ধ হৈ পৰিছিল, ঠিক সেইদৰে আমাৰ জীৱনৰ পৰাও দুখ আৰু সমস্যাবোৰ আঁতৰি যাব। আমি মাত্ৰ নিজক শান্ত ৰাখি সমস্যাবোৰ শেষ হোৱাৰ বাবে অপেক্ষা কৰিব লাগে। বন্ধুসকল, কাহিনীটোৰ মাধ্যমে আমাৰ জীৱনত যেন সমস্যাবোৰ খন্তেকীয়া আন্ধাৰৰ পাছত যেনেদৰে পোহৰৰ আগমন ঘটে, ঠিক একেদৰেই আপোনাৰ জীৱনলৈও সুখৰ আগমন ঘটিব। মাত্ৰ নিজৰ জীৱনৰ সমস্যাবোৰৰ ওপৰত ধৈৰ্য ধৰাটো প্ৰয়োজন।